ফেভাৰিট ক্যাৰেক্টাৰ কোন আপোনাৰ মাৰ্ভেলৰ? মাৰ্ভেলৰ মোৰ ফেভাৰিট ক্যাৰেক্টাৰ एक्वामैन। ओ भाई मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है তো বন্ধুসকল আপোনালোকেতো দেখিছে হিমাশ্ৰী কলিতাক সবেই ট্ৰল দি আছে ভাবিলো ময়ো এজাৰণ দি দিওঁ তো বলক বন্ধুসকল আৰু অকণমান পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ কিন্তু মই ইমান এটা চেঞ্জ কৰা নাই বলিউড অফ কোর্স কেতিয়াবা যদি খুব ভাল অফার পাও তেতিয়া যাম মই ৰিসেন্টলি মই বলিউডৰ কাৰণে অফাৰ পাই উঠিছো কিন্তু মই নগলো বিকজ হেতু সময়ত মই বৈদেহীখন কৰি আছিলো বন্ধুসকল বাকি ঠিকনত হিৰো ৰোলটো কৰিবলৈ মোক মাতিছিল কিন্তু মই নগলো বিকজ হেতু সময়ত মই আপোনালোকৰ বাবে रोस्ट ভিডিও বনাই আছিলো নাও ডুবিলেও টিঙপানা নামে আমাৰ হিমাশ্ৰী কলিতা বাইদেউ নহয় মানে বন্ধুসকল আপোনালোকে দেখিছে নাই আমাৰ বিদেশী বাইদেউ এটিটিউড মানে বৈদেশী বাইদেউ বৈদেশী বিষয়ে অলৰেডি তোমাৰ অভিনয়সকলে ভাল পাইছে আৰু এৱাৰ্ডো পাইছে চাগে ন পাইছো বেষ্ট ডেবিউ তো বন্ধুসকল আপোনালোকৰ বাৰু জানিবলৈ মন যোৱা নাই নে আমাৰ বৈদেশী বাইদেউৰ ওয়েট কিমান মোৰ ওয়েট 37 38 হিখিনিৰ মাজত বন্ধুসকল মই জীৱনত এনেকুৱা মানুহ লগ পাইছো যে 10 টকা মাল খাই 100 টকাৰ এক্টিং দিয়ে আৰু কিছুমানে এক বুলি কলে কিছুমানে দুই বুলি কয় এনেকুৱা মানুহও লগ পাইছো কিন্তু এই বাইদেউজনীৰ নিচিনা এটিটিউড নকমা মানুহ মই পৃথিৱীত বেলেগ আৰু দেখা নাই অসমীয়া দেখাৰ কথা আছে এদুন চাউলৰ পিঠাগুৰি খাই 7খন গাঁও জনায় এই কথাষাৰ আমাৰ বৈদেশী বাইদেউৰ লগত আখৰে আখৰে ফলি আছে